নমস্কাৰ বন্ধুসকল, এয়া হৈছে বৃষ্টি ধাৰাবাহিকৰ কিশোৰ শান্তনু শইকীয়া। শান্তনু শইকীয়া অৰিজিনেলি গোগামুখত ঘৰ। তেওঁ স্কুল কৰিছে লখিমপুৰত আৰু গ্ৰেজুৱেশ্যন কৰিছে গুৱাহাটীত। তেওঁ প্ৰথমে মডেলিং জগতত খোজ দি পিছলৈ মিউজিক ভিডিঅ' আৰু বৰ্তমান ধাৰাবাহিকত খোজ দিছে। বৃষ্টি ধাৰাবাহিকখনৰ কিশোৰ চৰিত্ৰটিত তেওঁ অধিক জনপ্ৰিয়তা লাভ কৰিছে। আশা কৰোঁ আগলৈও তেওঁ এনেদৰে জনপ্ৰিয় হয়। তেওঁৰ ঘৰত তেওঁৰ মাক আৰু বায়েকক বৰ্তমান বিয়া দিছে। এই অমায়িক সহজ সৰল ল'ৰাজন আগলৈ যাতে অভিনয় ক্ষেত্ৰত আগুৱাই যায়, আমি তাকে কামনা কৰিলোঁ। কিশোৰ চৰিত্ৰটিত বৃষ্টি ধাৰাবাহিকত তেওঁ যথেষ্ট মৰম লাভ কৰিছে। এই ধাৰাবাহিকখনৰ যোগেদিয়ে তেওঁ সমগ্ৰ ৰাইজৰ মাজতে পৰিচিত হৈ পৰিছে আৰু আগলৈও যেন এনেদৰে মৰম